ৰূপকথাৰ জন্তু, লেখক মিতালী দেউৰী। ৰহস্যময় ঝাৰুটোৰ দৰে গছবোৰৰ চিৰিলি চিৰিলি পাতবোৰ এন্ধাৰ সনা চিৰিলি চিৰিলি পাতৰ ঝাৰুটোত বহি ক্ষীণ মীন দীঘল আঁকুৰা নাকৰ যখিনীজনী ঘূৰি ফুৰিছে এন্ধাৰ আকাশখনেদি নিশাচৰি হৈ। নিশাচৰি ময়ো খোলা খিৰিকীৰ কাষত থিয় দি। অকলশৰীয়া জন্তু বাৰু বিষণ্ণ নেকি মোৰ দৰে? অভিমান তাৰ আছেনে বাৰু মোৰ দৰে? যখিনীজনীয়ে ভয় লগাকৈ কিৰিলি পাৰি মোক মাতিলে, আহ মোৰ পিছফালে বহ। ঝাৰুটোত তোকো উঠাই লৈ ডেলেকা চকোৱা ভূত আৰু চোকা দাঁতৰ ড্ৰাকুলাবোৰ দেখুৱাই দিওঁগৈ ব'ল। তই কি হবি ক? ভূত নে ড্ৰাকুলা? বিকট হাঁহি এটা মাৰি তাই টেং টেঙীয়া মাত উলিয়াই ক'বলৈ ধৰিলে, ভূত যদি হ'ব খুজিছ তোক টেপটো চেপি মাৰি থওঁ। ড্ৰাকুলা যদি হ'ব খুজিছ এটা ড্ৰাকুলা মাতি আনি তোৰ তেজ অলপ শুহিবলৈ দিওঁ। কি কৰিবি এইকেইটা ক? মই অকলশৰীয়া নিস্তেজ জন্তুৰ ফালে আঙুলি দেখুৱাই ক'লোঁ, মোক তোৰ ওচৰলৈ লৈ বলা। মোৰ হেতা পৰা মুখখন দেখুৱাই তাক সুধিম, মোৰ চেহেৰাটো তই কিয় নকল কৰিলি? যখিনীজনীয়ে কাণ জোকাৰি ক'লে, জোনৰ দেশলৈ যাবলৈ মোৰ লাইচেঞ্চ নাই। বিচাৰ যদি মোৰ লাইচেঞ্চ থকা বাটচেৰেকলৈ তোক আগবঢ়াই থৈ আহিব পাৰোঁ, যদিহে তোৰ কলিজাটো মোক দিয়। ঠিক আছে, পিছে বাকীডোখৰ কেনেকৈ যাম? মই সুধিলোঁ। অপেশ্বৰীৰ যাদুকাঠিডালত উঠি তই অপেশ্বৰীক তোৰ চকু দুটা দিবি, একেবাৰে জোনৰ কাষতে থৈ আহিব। অতএব মই জন্তুৰ ওচৰ পালোগৈ। মোৰ কলিজাটো আৰু চকু দুটা নাছিল, গতিকে মোৰ বিষণ্ণতা অভিমান নাথাকিল আৰু কল্পদৃষ্টিও হেৰাই থাকিল। মই মোৰ নিজস্বতাখিনি আনৰ হাতত দিলোঁ, মোৰ এক্সিষ্টেঞ্চ হেৰাই থাকিল। মই ভৃত্য হ'লোঁ, কম্পিউটাৰ হ'লোঁ, ৰবট হ'লোঁ।